নমস্কাৰ বন্ধুসকল, নৱজ্যোতিবলৈ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি ইণ্ডিয়ান অনা হাঁহৰ বিষয়ে আজি কিছু কথা জানো আহক। তাৰ আগতে মোৰ এই নতুন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। ইণ্ডিয়ান অনা হাঁহ পালন কৰিবলৈ অতিকৈ সহজ। ইণ্ডিয়ান অনা হাঁহ 2 মাহত 1.5 কেজিৰ পৰা 2 কেজি পৰ্যন্ত ওজন হয়। ইয়াক অতি সোনকালে বিক্ৰী কৰিব পাৰি আৰু ই কণীৰ কাৰণে যদি আপোনালোকে পালন কৰিব বিচাৰে তেনেহ'লে এই হাঁহে বছৰেকত 200 পৰা 280টা কণী দিবলৈ সক্ষম হয়। কিছুৱে এই হাঁহ পালন কৰি 300ৰো কণী পাইছে। সদ্যহতে ইণ্ডিয়ান ৰানাৰ হাঁহ পুহিবলৈ অতিকৈ সহজ। ইয়াক বিশেষ পানীৰ প্ৰয়োজন নহয়। যদিও আপোনাৰ ফিছাৰী বা পুখুৰী তেনেকুৱা নাই, ইয়াক অলপ হ'লেও পানীৰ ব্যৱস্থা কৰিলে বেছি ভাল হয়। ইণ্ডিয়ান ৰানাৰ হাঁহ দেখিবলৈ প্ৰায় আমাৰ লোকেল পাতি হাঁহৰ দৰে হয়। ইয়াক বজাৰ মূল্যও যথেষ্ট চাহিদা আছে। যদি আপোনালোকে এখন হাঁহৰ ফাৰ্ম খুলিবলৈ বিচাৰে তেনেহ'লে উন্নত জাতৰ হাঁহ পালন কৰক। তাৰে ভিতৰত উন্নত জাতৰ ভিতৰত ইণ্ডিয়ান ৰানা, খাকী কেম্বেল, হোৱাইট পেকিং এইবোৰ হাঁহ পালন কৰিলে আপোনালোকে অতিকৈ লাভজনক হ'ব পাৰে। ইণ্ডিয়ান ৰানাৰ হাঁহ, খাকী কেম্বেল আৰু হোৱাইট পেকিং এই হাঁহ উন্নত প্ৰজাতিৰ হয়। ইণ্ডিয়ান ৰানাৰ হাঁহ বছৰেকত 200ৰ পৰা 280 ভিতৰত কণী পাৰে। খাকী কেম্বেল 250ৰ পৰা 300 পৰ্যন্ত কণী পাৰে। আৰু হোৱাইট পেকিং মাংসৰ কাৰণে পালন কৰিব পাৰি। হোৱাইট পেকিং যদি কণীৰ কাৰণে কৰে তেনেহ'লে এই হাঁহ যথেষ্ট দিন পালন কৰিব লাগে। আৰু হোৱাইট খাকী কেম্বেল, ইণ্ডিয়ান ৰানা যদি কণীৰ কাৰণে পালন কৰে তেনেহ'লে আপোনালোকে এই হাঁহ পালন কৰিব পাৰে। যদি আপোনালোকে এই হাঁহ পালন কৰি অতিকৈ কম দিনত মাংসৰ কাৰণে বিক্ৰী কৰিম বুলি ভাবিছে তেনেহ'লে ইহঁতক বজাৰত পোৱা এবিধ দানা খোৱালে এই হাঁহ অতিকৈ কম দিনত এটা ভাল গ্ৰোথ লয়। আৰু আপোনালোকে এই দানা খুৱাই অতিকৈ কম দিনত বজাৰত মাংসৰ বাবে উলিয়াই দিব পাৰি। ইয়াত পানী দি থাকিব লাগিব। এই এক্টিং পানী লৈ আহে, ইয়াত পানী যদি আপোনালোকে এখন ফাৰ্ম আৰম্ভ কৰিম বুলি ভাবিছে, এতিয়া উন্নত জাতৰ পোৱালি বিচাৰি ফুৰিছে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰক।
আমাৰ লগত উন্নত প্ৰজাতিৰ হাঁহ মুৰ্গী পাব। আমাৰ ইয়াত হোৱাইট পেকিং, খাকী কেম্বেল, ইণ্ডিয়ান ৰানাৰ আৰু দেশী মুৰ্গী অৰিজিনেল পাব। আপোনালোকে আমাৰ লগত যোগাযোগ কৰক। মোৰ এই মোবাইল নাম্বাৰ মোৰ চেনেলটোৰ ডেছক্ৰিপশ্যনত দিয়া হৈ থাকিব। আপোনালোকে তাৰ পৰা লৈ মোৰ লগত যোগাযোগ কৰিব। মোৰ এই নতুন ইউটিউব চেনেলটো যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। এখন পাই থৈ দিয়া।